নমস্কাৰ বন্ধুসকল আপোনালোক কেনে আছে নিশ্চয় সকলো ভালে আছে ময়ো আপোনালোকৰ আশীৰ্বাদত বৰ্তমান ভালে আছো আজি নতুন এটা ভিডিঅলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছো আজি মই ভিডিঅটো বনাব লৈছো এটা মানে পেলনীয়া বস্তুৰ ওপৰত পেলনীয়া মানে কি থাম্বনেলখন চাই হয়তো গমেই পাইছে মই কাঁচকলৰ বাকলিৰ বৰা বনাইছো কাঁচকলৰ বাকলিটো হয়তো আমি সকলো মানুহে পেলাই দিও হয় নহয় গতিকে সেই পেলাই দিয়া বস্তুটো কেনেকেনো আমি কি এটা খোৱাৰ বস্তু বনাই ল'ব পাৰো তাকে মই আজি আপোনালোকৰ আগত ভিডিঅ' কৰি দাঙি ধৰিছো আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু শেষত জনাব পাৰিব মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগে তেন্তে আহকচোন মোৰ ভিডিঅ'টো আপোনালোকে উপভোগ কৰক এইটো দেখিছেনে এইটো কি আপোনালোকে ধৰিব পাৰিছেনে ভালকৈ চাই লওক ধৰি দিছোঁ এইটো হৈছে মই যে আপোনালোকক কৈছোঁ কাঁচকলৰ কথা কাঁচকলৰ বাকলি চাওকচোন ভালকৈ ধৰিব পাৰিছেনে কাঁচকলৰ বাকলিৰ মই এয়াই বৰা বনাম আজি আপোনালোকক তাকে মই দেখুৱাওঁ বুলি কৈছোঁ এইখিনি মই বৰাৰ কাৰণে এইখিনি মই মিহিমিহিকৈ মানে ইমান মিহিও নহয় আপোনালোকে দেখিছে এয়া কাটি লৈছোঁ ইয়াতে দুটা কাঁচকলৰ বাকলি আছে আৰু তাতে মই দিবৰ কাৰণে এইখিনি নহৰু ৰাখিছোঁ আৰু কেইটামান নহৰু 5-7 ফুটা নহৰু আৰু এই 4টা জলকীয়া দিছোঁ আপোনালোকে জ্বলা বেছি খালে দি ল'ব পাৰিব বেছিকৈ আৰু এইখিনি পিঁয়াজ মই পেষ্ট কৰি হোৱাৰ পিছত তাৰ লগত দি দিম তাৰপিছত এইখিনি মই যেতিয়া বস্তুখিনি গোটেইখিনি একেলগে পেষ্ট কৰিম তাৰ লগত মই এই পিঁয়াজখিনি দি ল'ম আৰু তাৰ লগতে দিম এইখিনি মচুৰ দাল এই মচুৰ দালখিনি মই কমে আধা ঘণ্টাতকৈ বেছি সময় তিয়াই ৰাখিছোঁ এতিয়া কোমলি গৈছে এতিয়া পেষ্ট কৰিব পৰা হৈ গৈছে ঠিক আপোনালোকে যিমানখিনি সময় লাগে কোমলিবলৈ ঠিক এইদৰে কোমলাই ৰাখিব আৰু কোমলাই ৰাখিবলৈ গোটেইখিনি একেলগে পেষ্ট কৰি ল'ব মই ঠিক এইখিনি এতিয়া মিক্সি দি পেলাই মই এতিয়া পেষ্ট কৰি ল'ম তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাই থাকক এয়া চাওক গুড়া হৈ গৈছে মই ইয়াতে এইখিনি হালধি দি দিছোঁ মোৰ পৰিমাণ অনুযায়ী আৰু এই যে কাটি ৰাখিছিলোঁ যে মই পিঁয়াজখিনি ইয়াত দি দিছোঁ আৰু ইয়াতে মই সেইখিনি কালাজিৰা দি দিছোঁ কালাজিৰাটো নিদিলেও হয় অপশ্যনেল কিন্তু আপোনালোকে দিলে ভাল পাব খাই দিলে এটা বেলেগ এটা সোৱাদ লাগে এইদৰে বনাই আপোনালোকে চাহৰ লগতো খাব পাৰিব ভাতৰ লগতো খাব পাৰিব ট্ৰাই কৰিবচোন আৰু চাই থাকক মোৰ ভিডিঅ'টো মই নিমখটো পেষ্ট কৰাৰ সময়তে দি দিছিলোঁ নিমখৰ কথা এতিয়া মই ক'ব পাহৰি গৈছিলোঁ মই পেষ্ট কৰি দি দিছোঁ আপোনালোকে পেষ্ট কৰি দিব পাৰিব বা পিছত হ'লেও দি দিব পাৰিব কোনো কথা নাই নিমখটো দিলেই হৈছে আপোনালোকে সোৱাদ অনুযায়ী যিমানখিনি এয়া চাওক মোৰ বৰা হৈ গৈছে আৰু ভাজাখিনি আপোনালোকক নেদেখুৱালোঁ যিহেতু কেনেকৈ ভাজে আপোনালোকে জানেই সেইকাৰণে নেদেখুৱালোঁ আজি এয়া এইখিনি হৈছে আৰু অলপ কিন্তু মই এইখিনিকে দেখুৱাইছোঁ আপোনালোকক বাকী অলপ খোৱা হৈ গৈছে অলৰেডি আৰু কেনেকুৱা লাগিছে বৰাখিনি আপোনালোকে মোক কমেণ্টত জনাব